টাৱেল এখনৰ সহায়েৰে ডিঙিৰ বিষ কম কৰা আজি মই আপোনাক এটা বহুত বেছি সহজ ব্যায়াম শিকাম আসলতে কি হয় আমি যেতিয়া দিনৰ দিনটো এনেকে হালি হালি কাম কৰি থাকো তাৰ ফলত আমাৰ ডিঙিৰ এইখিনি অংশ ৰাজহাড়ডাল এনেকে সন্মুখৰ ফালে ভাঁজ হৈ আহিব ধৰে আৰু তাৰ ফলত আমাৰ ডিঙিৰ বিষ হ'ব পাৰে ডিঙি এইবিলাক অংশ টানি টানি ধৰিব পাৰে আৰু আন বিভিন্ন ধৰণৰ এনেকুৱা সমস্যাই দেখা দিব পাৰে আৰু আপোনাৰ সেই বেকা হৈ যোৱা ৰাজহাড়ডাল মই আগৰ অৱস্থালৈ লৈ যাবৰ বাবে আজি মই আপোনাক এটা বহুত সহজ ব্যায়াম শিকাম ব্যায়ামটো কৰাৰ বাবে আপুনি এনেকুৱা এখন টাৱেল লৈ ল'ব টাৱেলখন লৈ আপুনি ডিঙিৰ পিছফালে লৈ ল'ব আৰু এনেকে আপোনাৰ টাৱেলখন দুইখন হাতে ধৰিব ধৰি লাহে লাহে টাৱেলখন এনেকে সন্মুখৰ ফালে টানিব আৰু টানি টানি আপুনি আপোনাৰ ডিঙিটো এনেকে পিছফালে ভাঁজ কৰি দিব ভাঁজ কৰি পজিশ্যনটো এনেকে 30 সেকেন্ড ধৰি ৰাখিব তাৰ পিছত আপুনি এনেকে সিধা হৈ যাব তাৰ পিছত ডিঙিটো এনেকে আনটো সাইডে এনেকে ভাঁজ কৰি দিব আৰু টাৱেলখন একে ধৰণে টানি পজিশ্যনটো 30 সেকেন্ড ধৰি ৰাখিব তাৰ পিছত আনটো সাইডে একে ধৰণে পুনৰাবৃত্তি কৰিব এই ব্যায়ামটো কৰাৰ পিছত আপোনাৰ ডিঙিৰ মাংসপেশী একেবাৰে ৰিলেক্স লাগি গৈছেনে কমেন্ট কৰি জনাবচোন আৰু বহুত জৰুৰী ভিডিও কাইন্ডলি সকলোকে ভিডিওটো শ্বেয়াৰ কৰি দিব থ্যাংক ইউ